পানি বাড়ার জন্য পানি এখানে আস্তে আস্তে তুলে নিচ্ছে। বৰষুণ দিছে, বৰষুণৰ বাবে বানপানী হৈছে। বানপানী চাবলৈ গৈ আছো বন্ধুসকলক। হ্যালো বন্ধু, আপনারা দেখতে পাচ্ছেন প্রচুর পরিমাণে এখানে পানি হচ্ছে। আজি ৰাতিৰ ভিতৰত কমিব লাগে পানী না, চাৰিওফালে পানীয়ে পানী। কি কৰিম এতিয়া? গৰু ছাগল কি খাব? ইমান পানী এতিয়া নকমে, পুৰা পানী বাঢ়ি আছে। अगर आपने अभी तक हमारा चैनल सब्सक्राइब नहीं किया तो अभी सब्सक्राइब करें और बेल आइकॉन को क्लिक करके हमारी लेटेस्ट वीडियोस के बारे में अपडेट जानें।